নমস্কাৰ, মই এটা ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনালোঁ। আজি বনাবলৈ লৈছোঁ কলপচলা ৰেচিপি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমাৰ আজি কলপচলা এটা কাটা হৈছে, কলগছ এজোপা মানুহজনে কাটি আছে, বাৰীয়ে পচলা। কলপচলাটো গুচাই অনা হ'ল, ভালকৈ বাছি কুচি কাটিব লাগিব। লগতে মচুৰ দালি কেইটামান লোৱা হৈছে। মচুৰ দালিকেইটা অলপ টাইমৰ কাৰণে পানী দি তিয়াই থ'ব লাগিব। মচলাখিনি কাটি হৈ গ'ল, অকণমান নিমখ দি পিনাই মোহাৰিম। তেতিয়া যিহেতু নিমখ দি মোহাৰিলে অলপ ডাঙৰকৈ কটা হৈছে যদিও সোনকালে ভাং খাই যাব। এয়া কলপচলা তৰকাৰীকণ বনাবৰ কাৰণে লৈ লৈছোঁ কলপচলা, লগতে লোৱা হৈছে মচুৰ দালি আধা পোৱা, আৰু লগত লোৱা হৈছে সৰু চাইজৰ পিঁয়াজ 3টা, আদা নহৰু কেইটুকুৰামান কুটি লোৱা হৈছে, কেঁচা জলকীয়া আৰু লোৱা হৈছে শুকান জলকীয়া কেইটামান, লগতে লোৱা হৈছে মিডিয়াম চাইজৰ আলু 3টা। এতিয়া কেৰাহীখন গৰম হোৱাৰ লগে লগে দি দিয়া হৈছে মিঠাতেল। এতিয়া তেলটো গৰম হৈ যোৱাৰ লগে লগে দি দিছোঁ জিৰা কেইটামান। জিৰাকেইটা ফটফটকৈ ফুটি উঠাতে দি দিছোঁ শুকান জলকীয়া কেইটামান, লগতে দি দিয়া হৈছে আদা নহৰু কেইটা। এতিয়া লগতে দি দিয়া হৈছে পিঁয়াজ কেইটুকুৰা। এতিয়া ভালকৈ পিঁয়াজ ৰঙচুৱা হোৱালৈকে ভাজি লোৱা হ'ব। লগতে ভালদৰে লৰাই লোৱা হৈছে। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজ খোৱাত আৰু আদা নহৰুখিনিও ভাজ খাই যোৱাত গেছটো ল' ফ্লেমত দি পিনে ভাজি থকা হৈছে। এতিয়া সকলোবোৰ ভালদৰে ভাজ খাই যোৱাত দি দিয়া হৈছে কলপচলা কেইটুকুৰা। সকলোবোৰ ভালদৰে মিক্স কৰি দিয়া হৈছে। এতিয়া অলপ কমকৈ নিমখ দিছোঁ, যিহেতু কলপচলাখিনি মাখোনতেনে দিয়া হৈছিলে নিমখ, সেইবাবে অলপ কমকৈ দিছোঁ। লগতে দি দিয়া হৈছে এচামুচ হালধি। সকলোবোৰ দি আকৌ মিক্স কৰি দিয়া হৈছে। এতিয়া অকণমান সিজিবৰ বাবে ঢাকি দিয়া হৈছে। এতিয়া 3 মিনিটমানৰ পিছত উদঙাই চাইছোঁ। এতিয়া আলু কেইটুকুৰা দি দিওঁ। আলু দুডোখৰ দি পিনে আকৌ অকণমান দেৰি কাৰণে ঢাকি থ'ম। জিৰা আধা চামুচ, এতিয়া গৰম মছলা আধা চামুচ, সকলো জিৰা আৰু গৰম মছলা গুড়ি দি পিনে ভালদৰে লৰাই দিয়া হৈছে। মছলাটো ভাজ খাবৰ বাবে 1 মিনিটমান ৰখি দিম। এতিয়া মচুৰ দালিখিনি দি দিছোঁ। এতিয়া মচুৰ দালিখিনি দি পিনে ভালদৰে লৰাই দিছোঁ। গেছটো ল' ফ্লেমতে আছে। এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকি দিম। এতিয়া চব্জিটো চাই লওঁ। চব্জিটো অলপমান দালিবোৰ সিজিছে, তিয়াই থোৱা যিহেতু সেইকাৰণে সোনকালেই সিজিছে। লগতে আলু সিজিছে। এতিয়া অকণমান পানী দি দিওঁ। একেবাৰে পানীটো নাই দিয়া, অলপ কমকৈ দিছোঁ, ভালদৰে দালিটো আৰু সিজি লওক বুলি। এতিয়া দি দিছোঁ কেঁচা জলকীয়াকেইটা, ঢাকি দিছোঁ। এতিয়া একেবাৰে পানী অকণমান লগাই দিম। এতিয়া পানী দি দিছোঁ। আপোনালোকে তৰকাৰীখন যিমান ডাঠ বা যিমান পাতলকৈ খাব বিচাৰে সেইটো অনুযায়ী পানী দিলেই হ'ল। 5 মিনিটমান প্ৰায় হৈ গ'ল। এতিয়া চব্জিটো উদঙাই চাই লওঁ। আমাৰ চব্জিৰ পানীৰ জোখটো মোটামুটি হৈ গৈছে। গেছ অফ কৰি দিওঁ।
এয়া আমাৰ আজি চব্জি ৰেডি হৈ গ'ল। লগতে আলু দুটামান পুৰি পিটিকা কৰি লৈছোঁ। কলপচলা মাজে সময়ে খাই থাকিব লাগে, বিশেষকৈ গৰমৰ দিনত খাব লাগে। কলপচলা স্বাস্থ্যৰ বাবে উপকাৰী বস্তু হয়, সেইবাবে আমি মাজে মাজে খাই থাকোঁ। আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে, মোৰ ৰেচিপিটো যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। বাই বাই।